সংসদত NSCN-IMৰ ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট কি আছে এই এগ্ৰিমেণ্টত Nagas and Nagalands were never a part of India. ইয়া 2015ৰ 3 আগষ্টৰ দৃশ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই চৰকাৰী বাসভৱনত NSCNৰ ইছাক মুইভাৰ শীৰ্ষ নেতৃত্বৰ সৈতে স্বাক্ষৰিত হৈছিল বহুচৰ্চিত ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট পিছে NSCN-IMে দাবী কৰাৰ দৰে এই চুক্তিৰ মৰ্মে হ'ব নেকি গ্ৰেটাৰ নাগালেণ্ড এই সন্দৰ্ভত ইতিমধ্যে এলানি বাতৰি সম্প্ৰচাৰ হৈ গৈছে নিউজ 18 অসম নৰ্থ ইষ্টক ইয়াৰ পিছত ৰাজ্যসভাৰ মজিয়াত বৃহস্পতিবাৰে গৃহ মন্ত্ৰালয়ৰ সংসদীয় ষ্টেণ্ডিং কমিটিয়ে দাখিল কৰিলে এক প্ৰতিবেদন নগা বিদ্ৰোহী সংগঠন NSCN-IM আৰু ভাৰত চৰকাৰৰ মধ্যস্থতাকাৰী RN ৰবিৰ ভাষ্যৰে প্ৰস্তুত কৰা প্ৰতিবেদনখনত আছে নিউজ 18ত পূৰ্বে সম্প্ৰচাৰ কৰা তথ্যসমূহ India নিজেতে নাই নাগা নিজেতে নহয় কিন্তু নিজৰ ৰাইটটো ধৰি কিনে পাৱাৰটো শ্বেয়াৰ কৰিব এই প্ৰতিবেদন মতে গ্ৰেটাৰ নাগালেণ্ডত অন্তৰ্ভুক্ত নহয় চুবুৰীয়া ৰাজ্যৰ ভূমি চুবুৰীয়া ৰাজ্যৰ নগাই পাব বিশেষ সুবিধা চুক্তি মতে ভাৰতীয় যুক্তৰাজ্য ব্যৱস্থাৰ কাঠামোৰ ভিতৰতে নগা জনতাই পাব বিশেষ মৰ্যাদা অৱশ্যে ভাৰত চৰকাৰে স্বীকৃতি দিছে নগাৰ পৃথক বুৰঞ্জীক sovereign nation দুইটা নাগালেণ্ড আৰু ইণ্ডিয়া দুইটা সংসদত বৃহস্পতিবাৰে দাখিল কৰা প্ৰতিবেদন মতে পূৰ্বৰ NSCN-IMৰ ভাৰতৰ সৈতে থকাৰ স্থিতিৰ সলনি এতিয়া ভাৰতৰ ভিতৰত থাকিব নগাসকল এই চুক্তিৰ জৰিয়তে কিছু বিশেষ সুবিধা পাব যদিও NSCN-IMৰ সাৰ্বভৌম গ্ৰেটাৰ নাগালেণ্ড যে সৃষ্টি নহয় সেয়া স্পষ্ট হৈ পৰিল ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট